হেল্ল' বন্ধুসকল আপোনালোকে কেতিয়াবা আইচত সুনামি হোৱাৰ কথা শুনিছে নেকি য'ত নেকি 40 ফুট ওখ বৰফৰ সুনামি হোৱা দেখা যায় ক'ৰবাত এনেকৈ মাটি ফটা ঘটনা দেখিছে নেকি আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক 5টা আশ্চৰ্যজনক ফিন'মেনাৰ কথা ক'ম যিকেইটা ফিন'মেনা দেখিলে আপোনালোক সঁচাই আচৰিত হোৱাৰ লগতে আপোনালোকৰ নলেজৰ পৰিমাণ বহুতো বাঢ়িব তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল এই বিশাল পৃথিৱীখনত আজিও ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা কিছুমান ঘটনা ঘটি আছে যিবোৰক সম্পূৰ্ণভাৱে সায়েন্সে এক্সপ্লেইন কৰিব নোৱাৰে এনেকুৱা হেপেনিংছবোৰক সাধাৰণতে ৰিকাৰলি সায়েন্স বাণ্ডাৰ বুলি কোৱা হয় যিবোৰৰ ৰহস্য এতিয়াও সায়েন্সে এক্সপ্লেইন কৰিব পৰা নাই তেনেকুৱা এটা ঘটনা হ'ল আৰ্জেণ্টিনাত হোৱা হিলষ্টৰ্ম এই ঘটনা সংঘটিত হৈছিল 2018 চনৰ ফেব্ৰুৱাৰী মাহত যেতিয়া আবেলি 4 বজাৰ পৰা নেৰানেপেৰা বৰষুণ দিবলৈ আৰম্ভ কৰিছিল অৱস্থাত লাহে লাহে বৰষুণ দিওঁতে তেওঁলোকৰ লগত কি হ'ব কোনেও ভবা নাছিল লাহে লাহে বৰষুণ বাঢ়ি অহাৰ লগতে বৰফৰ টুকুৰা যিবোৰক হিলষ্টৰ্ম বুলি কোৱা হয় তেনেকুৱা বৰফৰ টুকুৰাবোৰ পৰিবলৈ আৰম্ভ কৰিলে কিন্তু সেই বৰফৰ টুকুৰাবোৰ কম সাধাৰণ বৰফৰ টুকুৰা নাছিল সেইবোৰ আছিল একোটা টেনিছ বলৰ সমান বৰফৰ টুকুৰা পাছলৈ প্ৰায় এটা ফুটবলৰ সমান বৰফৰ টুকুৰালৈ ৰূপান্তৰিত হয় এই বৰফৰ টুকুৰাবোৰে আৰ্জেণ্টিনাৰ সেই চহৰখনৰ লগতে বহুতো ঠাইত ক্ষতি সাধন কৰে এই ফিন'মেনাটো কিয় আৰু কেনেকৈ হ'ল বিজ্ঞানীসকলে সঠিকভাৱে উলিয়াব পৰা নাই বন্ধুসকল নেক্সট নেচাৰেল ফিন'মেনাটো চোৱাৰ আগত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ এমেজিং ভিডিঅ'বোৰ ফ্ৰীতে দেখা পায় লগতে নটিফিকেশ্যন পাবলৈ বেল আইকনটো দবাবলৈ নাপাহৰিব আইচ সুনামি বন্ধুসকল সাগৰৰ পাৰত থকাৰ সপোন আপোনালোকে দেখিছে নেকি এই টপিকটো শুনাৰ পাছত হয়তো আপোনালোকৰ চিন্তাধাৰা সলনি হ'ব পাৰে এদিনাখনৰ কথা য'ত লেক ভিনিগাবো আৰু জিম মংগেনষ্টাৰ যিকেইটা ইউএছত আছে তাত হঠাতে বানপানী হ'বলৈ আৰম্ভ কৰে কিন্তু এই বানপানী কোনো সাধাৰণ বানপানী নাছিল এয়া আছিল আইচ ফ্লাড মানে বৰফৰ বানপানী আপোনালোকে হয়তো এই ফিন'মেনাটো প্ৰথমবাৰৰ বাবে শুনিছে এই আইচ ফ্লাডৰ কবলত যিখিনি পৰি সকলোখিনি ঘৰ দুৱাৰ বৰফৰ মাজত পোত গ'ল তেনেকুৱা আইচ ফ্লাড এবাৰ কানাডাৰ চহৰতো হৈছিল মানুহসকলে কোৱা মতে এই আইচ ৰেভ 40 ফুট ওখ আছিল ফিন'মেনাটো কেনেকৈ সংঘটিত হ'ল তাৰ সঠিক উত্তৰ আজিও সায়েন্সে দিব পৰা নাই জেইন ক্ৰেক্স বন্ধুসকল এই পৃথিৱীত হঠাতে হ'বলগীয়া এটা ফিন'মেনা হ'ল জেইন ক্ৰেক্স যিটো ক'ত কেতিয়া কেনেকৈ সংঘটিত হয় তাক সায়েন্সে আজিলৈকে উদ্ভাৱন কৰিব পৰা নাই এই ক্ৰেক্স যেতিয়াই তেতিয়াই য'তে ত'তে হ'ব পাৰে সাধাৰণতে এই ক্ৰেক্স আৰ্থকুৱেক হোৱাৰ পাছতে সংঘটিত হয় কিন্তু এনেকুৱা কিছুমান ঠাই আছে য'ত এনেকুৱা ডাঙৰ ডাঙৰ ক্ৰেক্সবোৰ শৃংখলাৰ ৰূপত দেখা যায় এনেকুৱা এটা ডাঙৰ ক্ৰেক্স ইথিওপিয়াত বিনা ৱাৰ্ণিঙত দেখা গৈছিল কিন্তু তাত কোনো ধৰণৰ আৰ্থকুৱেক হোৱা নাছিল বন্ধুসকল নেক্সট ফিন'মেনা পাৰ্ট 2 ভিডিঅ' পাবৰ বাবে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে এই ভিডিঅ'টো চাই আচৰিত লাগিলে লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ